হৰিনাম গোৱাৰ বয়সত ককাৰ নাচু নাচু লাগিয়ে আছে। দীক্ষুদাৰ এই সুন্দৰ গানটোত নিজৰ সুপ্ত প্ৰতিভা বিকাশ কৰি ককাই যি ধৰণে ইণ্টাৰনেটখন গেলাবলৈ আৰম্ভ কৰিছে নহয়, তাৰ বাবে ককা আপোনাক মোৰ ফালৰ পৰা বেষ্ট অফ লাক। সুদীৰ্ঘ 5 মাহৰ মূৰত ৱেলকাম বেক টু জিৰাজ। আৰু এই চেনেলটোত মই এই 5 মাহ ধৰি ভিডিঅ' দিয়া নাছিলোঁ, কাৰণ এইটো ভিডিঅ' এখেতে বহুত কৰোৰ টকা কৰি খৰচ কৰি বনাই। আপোনালোকে একবাৰ চাই ফেলে তলত গালি দিবচোন। মানে ভিডিঅ' বনাইনো কি লাভ, আমাৰ ভিডিঅ'ত ভিউছে নাহে। কিন্তু মই দেখিলোঁ যে ককাৰ ওপৰত বনোৱা এই ভিডিঅ'টোত 1K প্লাছ ভিউজ গৈছে, সেই গতিকে ভাবিলোঁ যে পাৰ্ট 2 বনোৱা যাওক। তোমাৰ কিয় জানা বিচাৰি ফুৰে যেন কি বাতি কনা, মই বিচাৰো কিনো তুমি জানা। গানটোত কোৱাৰ দৰে চকুৱে হাঁহাটো বহুত দূৰৰে কথা, কিন্তু ককাই চকু মুখ আৰু দাঁতৰ মিশ্ৰণ ঘটাই যিটো হাঁহি মাৰিছে তাকে দেখিলেতো অডিয়েন্সে কবই আৰু এইটো কিছুমানৰ মুখেদি ওলায়ে যায়। যিটো সময়ত নাতি নাতিনীয়েকক সাধু শুনাই নিজৰ জীৱনৰ আনন্দ ল'ব লাগে, সেইটো সময়ত ইনষ্টাগ্ৰাম ৰিলছত এসোপা নটেংগি কৰি আছে। शर्म करो, भगवान से डरो। টুকুনেদি তামোল খুন্দি খোৱা বয়সত ইনষ্টাগ্ৰামত ককাৰ এসোপা এক্টিং। সঁচা কথা কৈছোঁ ককা, টুকুন্দে গানটো গোৱা আমাৰ দেৱজিৎ বৰাদাই যদি আপোনাৰ এই ভিডিঅ'টো চাই নহয় এটাই হয়তো কথা ক'ব, बंद करो हाथ जोड़ के मैं मोदी साहब से गुजारिश करता हूँ। গা ধুবা ইমান ঠাণ্ডা ইমান ঠাণ্ডা। ৰ গা ধুওঁ বাপে, ৰ ঠিককে গা ধুই ল। ৱাহ ককা, মই জানো যে আপোনাৰ ভিডিঅ'ত কোৱালিটি আৰু লজিক দুয়োটা বস্তুৱে নাথাকে, কিন্তু হেলমেট পিন্ধি কোনে গা ধুৱে ৰে? আজি আপুনি হেলমেট পিন্ধি গা ধুইছে, কালিলৈ মাস্ক পিন্ধি ভাত খাব। अबे साले পিকনিক খাব হয়তো আমি সকলোৱে গৈছোঁ, আপুনিও গৈছে ময়ো গৈছোঁ, কিন্তু ককা এনেকৈ পিকনিক খাব কোনে যায়? গম পাইছোঁ বাৰু আপুনি পিকনিক খাবলৈ গৈছে, কিন্তু পিকনিকত এনেকৈ ডেন্স কোনে কৰে? আৰু এনেকৈ ডেন্স কৰোঁতে যদি ভগৱানে নকৰক কিবাকৈ আপোনাৰ কঁকালত জোৰ পৰিবলগীয়া হয় নহয়, বাকীখিনি আৰু মই নকওঁ। पुष्पा नाम सुन के फ्लावर समझे क्या? फायर है मैं, झुकूंगा नहीं। পুষ্পা শব্দটো শুনি বাৰু মানুহৰ মনত ফ্লাৱাৰ বুলি আহিব পাৰে, কিন্তু এই ভাৱটো অহাৰ পিছতে যদি মানুহে আপোনাৰ এই ৰিলছটো দেখা পায় নহয়, खत्म, बाय बाय, टाटा, गुड बाय। বাকী দুজনে এটলিষ্ট গানটোত ভালদৰে নাচিবলৈ চেষ্টা কৰিছে, কিন্তু ককাৰ পাৰফৰ্মেঞ্চ সদায় একে। বাকী যি কি নহওক ভিডিঅ'টোত এইখিনিয়ে আছিল মোৰ ফালৰ পৰা। যায় যাতে ককাক পাৰ্চনেলি কোনেও হেট নিদিয়ে, অকণমান সময় আহিলোঁ তোমালোকৰ লগত ধেমালি কৰিলোঁ, বহুদিনৰ মূৰত ভিডিঅ' দিছোঁ, সেই গতিকে যদি নতুনকৈ কোনোবাই চাই আছা নিশ্চয়কৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। লগতে যদি এতিয়ালৈকে শ্বেয়াৰ কৰা নাই ভিডিঅ'টো, ভাই শ্বেয়াৰ কৰি দিয়া, চেনেলৰ ৰিচ একেবাৰে ডাউন হৈ গৈছে। আৰু আকৌ এবাৰ কৈছোঁ মোৰ ফালৰ পৰা কোনেও যাতে যায় পাৰ্চনেলি হেট নিদিয়া। মই এনেও জানো বাৰু মোৰ ভিডিঅ'ত 100টাতকৈ বেছি ভিউজ নাযায়, চ' ইমান হেট ককাই নাপায়, তথাপিও যি কেইজনে চাই আছা কোনেও যায় যাতে পাৰ্চনেলি হেট নিদিয়া। थोड़ा कम कलूं मैं पर जिद्दी आज कलूं, मैं ही की समस्या अब मैं ही सारा हलूं, हारने में अव्वल हूं मैं तभी तो अब सफल हूं, मत करना तुम तकल्लुफ में अब अनस्टॉपेबल हूं।